পূৰ্ণিমা কলিতা তোৰ খজতি ক'ত? মানে একচুৱেলি মানে কি আছিলে মই অলপ কথা ক'ব আছিলে মানে তো অলপ দিও নেকি বে মই অলপ অ'কে দেন হেল্ল' গাইজ দা ৰোষ্টাৰ বয় অফ এছাম হিয়াৰ তো আজি মই তোমালোকৰ আগত ক'বলৈ গৈ আছো টিকটকত যি টি ভিডিঅ' বনোৱা কেইটামান জঘন্য প্ৰাণীৰ বিষয়ে তো অকণমানো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। উঠালে রে দেৱা উঠালে রে বাবা নহয় নহয় তোমালোকে বাৰু এই দুজনক এনেকৈ দেখা পাই মনটো বাৰু কেনেকুৱা লাগিছে? এনেকুৱা লাগা নাই নে যেন ৰাতিৰ আকাশত জোনটি জিলিকি উঠিছে আৰু চাৰিওফালে যেন কেৱল মাত্ৰ অন্ধকাৰ 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 অন্ধকাৰ। আরে ভাই তুমি কোনটো মন্দিৰত পূজা কৰি এই ছোৱালীজনীক পাইছিলা প্লিজ এবাৰ কোৱা। মই সঁচাকে কৈছো ভগৱান বৰ নিষ্ঠুৰ কেলা যাক দিছে কেনেকৈ বাৰু দিছে দেখিছানে নাই? ধেমালি কৰা নাই মুকেশ মই সঁচাকে কৈছো এই ভিডিঅ'টো চোৱাৰ পাছত বাৰু মোৰ অৱস্থা কেনেকুৱা হৈছে জানানে? ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है কি ঘহি তই জি লিখাইছ তোৰেনো গাল দুখনি Pond's White Beauty কি সুগন্ধি লগাইছ তই বলিয়া মুখ কৰিলি फॉग है तो आरु क्या चाहिए নহয় নহয় আধা ভাইটি আধা ভন্টি কি ঘহি তোমাৰ এই গাল দুখন জিলিকোৱা বুলি কলা? কি ঘহি তই জি লিখাইছ তোৰেনো গাল দুখনি Pond's White Beauty বাল নেকি কেলা? আরে পঞ্চ হোয়াইট বিউটিরেও বারো কামাল দেখিছানে নাই? এইসব মানে ফকতিয়া চালা কাম নাইকিয়া এখন কৰবাৰ। পূৰ্ণিমা কলিতা তোৰ খজতি ক'ত? তোৰ খজতি পিয়নিটো মাৰিবলৈ তই কি মানুহ বিচাৰি পোৱা নাই নি? টিকটকত খজতি মাৰিছ? খজতি মৰাৰ বেলেগ উপায় আছে নহয়? আরে মুকেশ টিকটকত আকৌ এইবিলাক কিহৰ খজুৱতিৰ কথা? এইসবে মানে টিকটকত যি টি তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই। তো আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে লাইক কৰা আৰু ভিডিঅ'টো কেনে পালা সেইটো কমেণ্ট কৰি জনোৱা আৰু লগতে ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত অলপমান শ্বেয়াৰ কৰি দিয়া। তো ফ্ৰেণ্ডছ পুনৰ লগ পাম আন এটি ভিডিঅ'ত তেতিয়ালৈকে বাই। এই ঢোলৰ কোবত কঁকাল ভাঙে মুগা আৰু গামোচাৰে চকুত নামে প্ৰেমৰ নিচা দুখন হিয়া এখন হুৱা